নমস্কাৰ বন্ধুসকল, আজি ঘপককৈ ভিডিঅ'টা আৰম্ভ কৰিলোঁ। আজি হৈছে আগষ্ট মাহৰ 2 তাৰিখ। আজি আমাৰ মমাই ছোৱালীজনীৰ শান্তি বিয়াৰ কাম কাজবোৰ লাগি থকা হৈছে, খৰখেদাকৈ লাগি থকা আৰু বিয়ালৈ 2 দিন আছে মাত্ৰ। কামৰ মাজে মাজে খোৱা বোৱাও চলি আছে। সকলো ৰাইজে মিলিজুলি পেণ্ডেলৰ কামবোৰ কৰি থকা হৈছে। এতিয়া প্ৰায় 80% মান কাম শেষ হৈছেগৈ আৰু এয়া চাওকচোন এতিয়া কেনেকুৱা লাগিছে জনাব কমেণ্টত। প্ৰায় শেষ অৱস্থা, এতিয়া ভাগৰ লাগিছে। আটাইকেইজনে বহি মেলি এতিয়া আলোচনা কৰি আছোঁ, ইয়াৰ পিছত কি কাম কৰিব লাগে তাকে আলোচনা কৰিছোঁ, চাই আছোঁ। আজি 3 আগষ্ট, ভণ্টিৰ আজি মূৰত তেল দিয়া আছে। সকলোবোৰ যা যোগাৰ কৰি সম্পূৰ্ণ হৈছেগৈ আৰু এতিয়া সন্ধিয়া হ'ল। সন্ধিয়া এয়া অকণমান মনোৰঞ্জন কৰি থকা হৈছে, নাচে গানে উপভোগ কৰিছে সকলোৱে। এতিয়া লাহে ধীৰে আয়তীসকলো আহিছে। এফালে ৰখীয়াৰ ভোজ বনাই থকা হৈছে আয়তীসকলৰ দ্বাৰা। আমাৰ নিয়মত আকৌ আয়তীসকলৰ আগত ৰখীয়া দিনা ককায়েক হিচাপে শৰাইক বহাব লাগে। ই মোৰ মাহী ল'ৰা শংকৰ, ইয়াক আয়তীসকলে জুৰিছে শৰাইক বহাবলৈ। ই এতিয়া গ'ল। এতিয়া ই লাজতে নাচিব বিচৰা নাই, এতিয়া মোক বিচাৰি ফুৰিছে, মানে ইয়াৰ লগত নাচিব লাগে। আয়তীসকলে বিয়ানাম সামৰি এতিয়া খোৱা বোৱাত বহিছে। এটা খোৱা বোৱা আৰম্ভ কৰোঁতে প্ৰায় 11 বাজিল। আয়তীসকলৰ লগে লগে আমিও খোৱা আৰম্ভ কৰিছোঁ। দিনটো নোখোৱা নেমেলাকৈ কামবোৰ কৰি থকা হ'ল, ভাগৰো লাগিছে। ইয়াৰ পিছত আকৌ ৰাতিলৈ মাংস কটা পৰ্বটো আছে নহয়। গাইছ, এতিয়া ব্ৰইলাৰ গুচাই আছোঁ। ৰাতি এতিয়া বৰ্তমান হৈছে 2টা বাজিলে। এতিয়া বৰ্তমান ব্ৰইলাৰ গুচাই আছোঁ আমি। এতিয়া দাদাহঁতৰ লগত মিলি কিনে মাংস কাটি থকা হৈছে। এহেঁতি গুচাই আছে, আমি কাটি আছোঁ, চাহ তাহ যোগাৰ দি আছোঁ আৰু মই। আজি 4 আগষ্ট, ভণ্টিৰ আজি বিয়া আছে। তাইক গা ধুৱাবলৈ বে সাজি থকা হৈছে। দতি আৰু দায়ে বে সাজি আছে। বেটো এতিয়া প্ৰায় 50% কাম সমাপ্ত হৈছে আৰু 50% আছে আৰু অলপ দেৰি পাছত তাইক গা ধুৱাব। কিছু সময়ৰ পাছত মোৰ বন্ধু কেইজনো পালেহি ফিল'বাৰীৰ পৰা। বহুত বহুত ধন্যবাদ তেওঁলোকে যে এটা ফোন কলতে যে ঘপককৈ ওলালেহি, ভাল লাগিছে মনটো। সেইফালে দাই মহা বহি আছে, এইফালে দাদাহঁতে বহি আছে। ময়ো এয়া ইউটিউবত আপলোড দিম বুলি ভিডিঅ'বোৰ বনোৱা নাছিলোঁ। য'তে ত'তে দুটামান ক্লিপ পালোঁ, সেইবাবে ভাবিলোঁ কি ইউটিউবতে সংৰক্ষণ কৰি থওঁ। সেইবাবে ভিডিঅ'টো বনাই দিলোঁ আৰু ভাল বেয়া মাজতে। যিহেতু আমাৰ ঘৰৰ কাষত নদী নাই, সেইবাবে আয়তীসকলে এনেদৰে পানী তোলাৰ পৰ্ব আৰম্ভ কৰিছে আৰু গা ধোৱা ভিডিঅ' যিহেতু দিব নোৱাৰে, সেইবাবে ফটোটো কমিমানক এনেদৰে লগাই দিছোঁ ভিডিঅ'ৰ লগত। আমাৰ সমাজত আৰু এটা নিয়ম আছে, যেতিয়া কইনাজনী গা ধুৱাই নিয়া হয়, তাৰ পাছত বেই তলত পুতি থোৱা কণী আৰু বেজী আৰু তামোল পাণটো উলিয়াব লাগে। কণীটো এনেদৰে উলিয়াব লাগে যাতে কণীটো ভাগি নাযায়। যদিহে কণীটো ভাগি যায়, তেতিয়াহ'লে কইনাজনীৰ বাবে পিছৰ সময়ছোৱা অশুভ বুলি বিশ্বাস কৰা হয়। ইয়াৰ পাছত কোনো ধৰণৰ ভিডিঅ' কৰা নহ'ল কামৰ ব্যস্ততাৰ বাবে। কইনাজনীৰ ফটোকে এনেদৰে দি কিনে ভিডিঅ'টো সামৰি মাৰিছোঁ। ধন্যবাদ। কেনেকুৱা লাগিলে জনাব কমেণ্টত।